Hello friends, welcome back to my channel Johal. আজি আপোনালোকৰ মাজলৈ মই পোলাও ৰেচিপি এটা লৈ আহিছোঁ। প্ৰথমতে মই এনেদৰে গিলাসৰ সহায়ত 2 গিলাস বাসমতি চাউল ললো। আপোনালোকে বেলেগ চাউলো ব্যৱহাৰ কৰিব পাৰে। পিছত এইখিনি ভালদৰে ধুই অলপমান পানী দি পেলাই মই 10 পৰা 15 মিনিটৰ বাবে ৰাখি থম। মই আপোনালোকক দেখুৱাব লৈছো মইনো কি ব্যৱহাৰ কৰিম। এয়া মই তেজপাত লৈছো, 1 চামুচ গোটা জিৰা, 25 টামান লৈছো কিচমিচ আৰু 20 টামান কাজু ব্যৱহাৰ কৰিম। লগতে মই লৈছো এয়া দালচেনি, লংও আছে দুটামান আৰু এয়া ইলাচি আৰু এয়া মই এটা পিয়াজ এনেদৰে কাটি লৈছো, এটা গাজৰো কাটি লৈছো আৰু আপোনালোকে ইচ্ছা কৰিলে গ্ৰীণ মটৰ ব্যৱহাৰ কৰিব পাৰে। এয়া চাওকচোন মই এনেদৰে 4 পৰা 5 চামুচ মান ঘি ব্যৱহাৰ কৰিছো। আপোনালোকে ঘিৰ জেগাত বেলেগ তেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ঘি ব্যৱহাৰ কৰিলে এটা ধুনীয়া গোন্ধ আহে। এতিয়া এই ঘিউখিনি গৰম হৈ অহাৰ লগে লগে মই তেজপাত দুখিলা দি দিলো আৰু লগতে মই ইয়াত যোগ কৰিছো এয়া গোটা জিৰাখিনি আৰু গেছৰ ফ্লেমটো একদম কমাই দিছো। লগতে মই ইয়াত কাজু, কিচমিচ আৰু লং, দালচেনি, ইলাচি এই গোটেইখিনি দি দিম। এতিয়া মই ইয়াত এই কাটি লোৱা পিয়াজখিনিৰ লগতে গাজৰখিনিও দি দিম আৰু অলপমান ভাজি ল'ম আৰু লগতে মই ইয়াত যোগ কৰিম 1 চামুচ পিচি লোৱা আদা। এতিয়া মই ইয়াত 2 চামুচ চেনি যোগ কৰিছো আৰু মিঠাৰ পৰিমাণটো আপোনালোকে নিজৰ জোখমতে দিব পাৰে। আৰু এতিয়া গোটেইখিনি মই ভালদৰে লৰাই লৈছো। এইখিনি অলপমান ভাজি লোৱাৰ পিছত মই এতিয়া ইয়াত চাউলখিনি যোগ কৰিম আৰু চাউলখিনি মই অলপমান সময়ৰ কাৰণে ভাজি ল'ব লাগিব, কিয়নো এনেদৰে ভাজি ল'লে পিছত আমাৰ পোলাওৰ যোনটো চাউলটো এটা হয় আৰু খাবলৈও বহুত ধুনীয়া হয়। মই আপোনালোকক আদা দিওঁতে ভিডিঅ'টো দেখুওৱা নহ'ল, গতিকে আপোনালোকে মানে মন কৰিব যে আমি পিয়াজখিনি দিয়া পিছতেই তাতে আদাখিনিও যোগ কৰিম। আৰু এতিয়া মই ইয়াত যোগ কৰিব লৈছো নিমখ, আৰু নিমখৰ পৰিমাণটো আপোনালোকে নিজৰ জোখমতে ব্যৱহাৰ কৰিব। আৰু এতিয়া এইখিনি অলপমান লৰাই ল'লো আৰু মই ইয়াত এতিয়া পানী যোগ কৰিম। আৰু এটা কথা মন কৰিবচোন যে আমি যিমান চাউল লওঁ তাৰ দুগুণ আমি পানী ল'ব লাগে। গতিকে মই যিহেতু 2 গিলাস চাউল লৈছিলো, মই ইয়াত 4 গিলাস পানী যোগ কৰিম। এতিয়া এইখিনি হাতাৰ সহায়ত অকমান লৰাই লোৱাৰ পিছত মই প্ৰেছাৰৰ ঢাকনিখন লগাই দিম আৰু আমি এটা হুইচেল অহালৈকে ৰখিব লাগিব। আৰু এটা কথা মন কৰিব যে প্ৰেছাৰ কুকাৰটো সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছতহে যাতে আমি এই ঢাকনিখন খোলো। আৰু এয়া চাওকচোন মোৰ পোলাও মাংস খাবৰ বাবে সম্পূৰ্ণ তৈয়াৰ হৈ উঠিছে। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।